হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা। ইয়াত দেখিছেনে তামোল আমাৰ তামোল পাৰিবলৈ আহিছে। এই মানুহজনে দেখিছেনে কেনেকৈ পাৰিছে তামোল, দেখি আচৰিত হ'লোঁ মই। চাওকচোন বাৰু, ইজোপা গছৰ পৰা সিজোপা গছলৈ কেনেকৈ জঁপিয়াই পাৰিছে। মই ভাবিছোঁ পৰি যাব নেকি, কিন্তু সিহঁতৰ এটা টিপা থাকে, তো কাৰণে নপৰে। আৰু মই ইয়াৰ গাখীৰ গৰম কৰিবলৈ লৈছোঁ। আজি ভাবিলোঁ পেৰা কেইটামান বনাম বুলি, তাৰ কাৰণে ইয়াৰ গাখীৰ বহাই দিছোঁ। আৰু ইয়াত দেখিছেনে তামোল আধাখিনি পাৰিছে আৰু গোটেইখিনি দিয়া নাই, অলপমান পকিছে আৰু অলপমান দি দিওঁ বুলি ভাবিলে, তো তাৰ কাৰণে তামোল পাৰি থকা হৈছে। এয়া মই গাখীৰখিনি ঘুটি আছোঁ ধুনীয়াকৈ, যিহেতুকে পেৰা বনাবৰ কাৰণে পূৰা ঘুটিব লাগে গাখীৰখিনি, তো মই ঘুটি আছোঁ। তো ফাইনেলি এয়া পেৰা হৈ গ'ল। পেৰা বনোৱা ভিডিঅ'টো ভালকৈ মই আপোনালোকক নেদেখালোঁ, কাৰণ মই নিজে প্ৰথম বনাইছোঁ, কেনেকুৱা হয় নাজানো। তো ভালেই হৈছে, আজি প্ৰথম বনাইছোঁ নিচিনা লগা নাই। দেখিছেনে কিমান ধুনীয়া খচখচীয়া হৈ গৈছে। তো প্ৰথমবাৰ ট্ৰাই কৰিলোঁ, কালাৰটো অকণমান বেলেগ হ'লেও। তো আজিলৈ বাই বাই। কেনে পালে ভিডিঅ'টো শেষত জনাব।